নমস্কাৰ সকলোকে আজি বুটৰ ঘুগুনি ৰেচিপি এটা লৈ আহিছো আহকচোন কেনেদৰে ৰান্ধিলো চাও মই ৰাতিয়ে বুটখিনি ধুনিয়াকৈ তিয়াই থৈছিলো ভালদৰে কোমলি যোৱাৰ পিছত এখিনি মই ধুই কুকাৰত দি দিছো এতিয়া দুটা আলু কাটি কিনে তাৰ পিছত এখিনি এতিয়া মই ভালদৰে বইল হ'বলৈ দিম এখিনি বইল হয় মানে মই এটা মছলা পেষ্ট ৰেডি কৰি লম মছলাৰ পেষ্টটোত মই এতিয়া দিম ইয়াতে অলপমান হালধি নিমখ তাৰ পিছত জলকীয়া গুৰি ধনিয়াৰ গুৰি তাৰ পিছত অলপমান গৰম মছলা গুৰি দি কিনে মই ভালদৰে এখিনি এটা পানী অলপ দি কিনে ধুনিয়া পেষ্ট এটা বনাই লম এটো পেষ্ট হোৱাৰ পিছত মই এটো সাইড কৰি থৈ লম এতিয়া তাৰ পিছত মই আৰু এটা পেষ্ট বনাম যেহেতু আমাক অকমান গ্ৰেভি দৰকাৰ হ'ব হেতু বাবে তেনেকে বনাম নহলে অকমান পনিয়া নিচিনা হয় সেইভাবে মই আৰু এটা পেষ্ট বনাম পেষ্টটোত মই অকমান বিলাহী কাটি লম দুটা তাৰ পিছত 4-5টা মান মই জলকীয়া আৰু যিখিনি মই বুট বইল কৰি থৈছিলো তাৰে কেটামান বুট লম মই বইল বুট কেটামান লৈ মই এটো এটা ধুনিয়া পেষ্ট বনাই লম পেষ্টটো ৰেডি হৈ গল এতিয়া মই এতিয়া কেৰাহী এখনত তেল অলপ দি লৈছো মই মিঠাতেল ইউজ কৰিছো আপোনালোকে জুনে যেটো তেল খায় হেতুৱে দিব পাৰে তাৰ পিছত মই তাতে অলপমান জিৰা গুটি ফুৰাই লৈছো তাৰ পিছত অকমান তেজপাত দিছো তাৰ পিছত দুটামান মই লং দি দিছো লংটো দিলে মানে অকমান গেছৰ পলিনটো কম হয় সেইবাবে মই লংটো ইউজ কৰিছো তাৰ পিছত মই এখিনি এতিয়া ভালদৰে ভাজিম তাৰ পিছত ভালদৰে অকমান তেতিয়া ভাজা হৈ যাব মই তাৰ পিছতে ইয়াতে অলপমান আদা নহৰু দি দিম আদা নহৰু মই কাটি থৈছিলো আপোনালোকে বিচাৰিলে অলপ পেষ্ট বনাইও ল'ব পাৰে তাৰ পিছত মই যিখিনি মছলাৰ পেষ্ট কৰি থৈছিলো পুৰা মছলা সেইখিনি দি দিম এইখিনি দি মই যেহেতু মছলা অলপ বাটি লাগিব আছে মই তাতে আৰু অকমান পানী দি কিনে পেষ্টটো দিছো তাৰ পিছত এইখিনি এতিয়া মই ভালদৰে ভাজি থাকিম যেতিয়ালৈকে মানে মছলাৰ পৰা পানী ওলাই মছলা তেলটো ওলাই নাহে আৰু তেনেকুৱালৈকে ভাজিম মই তাৰ পিছত মই ইয়াতে অকমান নিমখ এড কৰি দিম যেহেতু মোৰ নিমখ দিয়া হোৱা নাছিলে তো নিমখ এড কৰি দিছো তাৰ পিছত এইখিনি ভালদৰে ভাজিছো দেখিছে নহয় হৈ গৈছেহি তাৰ পিছত ইয়াতে মই আৰু এটা যেটো পেষ্ট বনাই থৈছিলো বিলাহী আৰু বুটৰ হেতু দি দিম এতিয়া হেতু দিও মই আৰু এতিয়া অলপ টাইম ধুনিয়াকৈ ভাজি থাকিম তাৰ পিছত অলপ টাইম ভাজি হোৱাৰ পিছত যেতিয়া হেৰি হ'ব মছলাটোৰ পৰা আকৌ তেল ওলাই যাব তাৰ পিছতে মই ইয়াতে যি বইল কৰি থৈছিলো বুটখিনি আৰু আলুখিনি সেইখিনি দি দিম সেইখিনি দি মই আৰু অকমান পানী এড কৰিম ইয়াতে দি তাৰ পিছত ভালদৰে উতল আহিবলৈ দিম এইখিনি কেটামান ধুনিয়া উতল আহাৰ পিছত মই ইয়াতে ধনিয়া পাত অলপমান কাটি থম ধনিয়া পাত অলপ কাটি দি দিম ধুনিয়াকে ধনিয়া পাত অলপ কাটি দিও মই তাৰ পিছত আৰু অলপমান উতলাই শেষত মই ইয়াতে কষ্টুৰি মেথি দি দিম কষ্টুৰি মেথি দি কিনে নমাই দিম মই ধনিয়া দিছো যদিও কষ্টুৰি মেথি এড কৰিছো যেহেতু মোৰ কষ্টুৰি মেথি ফ্লেভাৰটো কোন ভাল লাগে যদিমা দুটা মিক্স আপ হৈ কিনে আহিব তথাপিও মানে মোৰ ভাল লাগে যেহেতু মই দিছো তাৰ পিছত এখিনি মই অফ কৰি দিম যেহেতু ঠাণ্ডা বতৰ আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ খাব পাৰে এটো ঘুগুনি এনেও খাব পাৰে বা ৰুটি বা পুৰি লগতো খাব পাৰে মই যেনিবা আজি ৰুটি লগতে সাৰ্ভ কৰিছো বনাই খাবচোন আপোনালোকে বহুত ভাল লাগে ভিডিঅ'বিলাক যদি ভাল লাগে আপোনালোকে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো